বহুত দিনৰ পাছত সীমান্ত আৰু মই আকৌ ওলালোঁ ৰিহাৰ্চেললৈ বুলি যোৰহাট মৰিয়নীত আমাৰ দংগডিম্বু টীমটোক এখন নাটকৰ কাৰণে ইনভাইট কৰাৰ কাৰণে ৰিহাৰ্চেলৰ কাৰণে গৈ আছোঁ আমি ৰাস্তা বেয়া বহুত মৃদুলা কলেজৰ পৰা আহি পোৱা দেৰি হ'ল যিহেতু সেইকাৰণে আমিয়ে লৈ গ'লোঁ এই আমাৰ দুজনী মাঘৰ বিহুত উৰুকা ৰাতি লগ হ'ব নোৱাৰিলে আজি লগ হৈছে ৰিহাৰ্চেললৈ আহি যেতিয়া আশে পাশে খোৱা বস্তু দেখোঁ নহয় আমি একদম ৰখিবই নোৱাৰোঁ এয়া লোকৰ মটৰ চুৰ কৰি খাইছোঁগৈ দুইজনী আমাৰ কেমেৰামেন হৈছে সীমান্ত বহুত কেমেৰা কৰি দিলে এইটো ল'ৰাটো নমস্তে নমস্তে ধন্যবাদ ধন্যবাদ তোৰ ফোন আহিছে দিব তাৰ পৰা ফোন কৰিছে সি তাৰ পৰা ইয়াতে হৈছিলে আমাৰ দংগডিম্বু থিয়েটাৰ পাৰ্টিৰ বলিয়া হৈছিলে আমাৰ ইয়াতে হৈছিলে দংগডিম্বু পৰিয়ালৰ মাঘৰ বিহুৰ উৰুকা ৰাতি আমাৰ বল বল এইটো চুৰ কৰিলোঁ উৰুকা ৰাতি চুৰ কৰিব নাপালোঁ কাৰণে আজি চুৰ কৰিলোঁ ন হয়নে কৈ দিয়া হয় এই খবৰ কোৱা ভাইটি মোৰ পিছে খবৰ অকণ বেয়া মোৰ গাৰ্লফ্ৰেণ্ডজনীক অন্য বেলেগ মানুহে তাৰমানে অকণমান খেলি কৰিছে কাৰণে মনটো বেয়া লাগি আছে নিজৰ দুৰ্বলতাৰ কাৰণে এইবিলাক হ'বলৈ পাইছে ন বঢ়িয়া দিছে তোৰ কি হৈছে একো নকওঁ মই কিবা এটা ক বহুত দিনৰ মূৰত মানে লগ হৈছো ক'ত আছো গমেই পোৱা নাই গমেই পোৱা নাই হ'ব ধন্যবাদ ছাৰ আপোনাৰ জঙাই কাটিবলৈ আহিলো মন্দিৰৰ কাৰণে দিয়া নাই ছোৱালীজনী লাগি আছে নাজান কৰি আছে এইজনীয়ে পাত্তা দিয়া নাই বোলে বাইদেউ আপুনি কিয় পাত্তা দিয়া নাই আপোনাক লওঁ কৰিছে আপুনি বোলে তাত লগাইছে ন কি লগাইছে এইটো আমাৰ নন্দিনী জোৰ বুলি কয় নন্দিনী জোৰ আমাৰ এওঁ বহিলে নন্দিনী চাদৰ মেখেলা জোৰ বুলি কয় এইটো কেইখন লগালে এইটো আমাৰ 8খন লগাইছে 8খন কমপ্লিট একদম পুৰা চব কমপ্লিট হৈ গ'ল কমপ্লিট হৈছে বাৰু দুজোৰমান আছে আৰু হাই মোক বগৰী ভণ্টি দুজনীয়ে মৰমতে বগৰী দিছিলেগে কোনে উলিয়াই আক্ৰমণ কৰিলে কিসনে কিয়া ইয়ে তই কৰিলি মই কৰিলোঁ মই উলিয়ালোঁ তাৰপিছত ইয়াত শান্তি পানী নে শাস্তি পানী আছিল বুলি কৈছে সীমান্তই চুবলৈ হাক দিছিলে মই চুই দিলোঁ তই সদায় চুই দিয় যে লোকৰ বস্তু এনেকে গা চা ধুলোঁ বাৰু একদম তই লেতেৰা হৈ আছ দাড়ি চাৰি কাটা নাই লাগিলে এনেকৈ দেখে আৰু এই গাৰ্লফ্ৰেণ্ডে নাকাটিবলৈ কয় সেইকাৰণে নাকাটো মই অলপ দেৰিকৈ কাটো অলপ দীঘল কৰি পেলাই কাটো হয়নে গাৰ্লফ্ৰেণ্ডৰ কথা বঢ়িয়া নাটক কাৰ আমাৰ আজি গোট খোৱাৰ উদ্দেশ্যটো কি আমি একাংকিকা নাট এটা মৰিয়নীত কোনোবা এটা কিবা স্পেচিয়েলি মাতিছে বোলে তাকে আজি আলোচনা কৰি চাম কি হয় ধন্যবাদ শেষত চাহ খাই সকলোৱে ঘৰাঘৰি হ'লোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই